ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে প্ৰিকশ্যনছ আমি যিমানেই লওঁ বা নলওঁ কিন্তু সেই সিদ্ধান্ত ওপৰৱালাৰ হাততে আছে আজি পৃথিৱীৰ এনেকুৱা এটা সংকট আহি পৰিছে যিটো সংকটৰ সময়ত আমাৰ এই মাজুলী গৌৰৱ উত্তৰ কমলাবাৰী সত্ৰ আমাৰ গৌৰৱ উত্তৰ কমলাবাৰী সত্ৰ ভিডিঅ'টো চাই যাতে আপোনালোকে অকণমান শান্তি অনুভৱ কৰে সেইবুলি মই আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ সৰু সৰু ক্লিপ ল'লোঁ যিটো আপোনালোকে চাই উপভোগ কৰক বা অলপ শান্তি লাভ কৰক আৰু প্ৰিকশ্যনছটো আমি ল'বই লাগিব সাৱধানতা আমি হ'বই লাগিব কৰোণাৰ পৰা বাচিবলৈ আমাৰ যদিও ইমান এটা এফেক্টেড নাই হোৱা তেও আমি সাৱধানতা নিশ্চয় অৱলম্বন কৰিব লাগিব ভিডিঅ'টো চাওক এতিয়া এয়াই হ'ল উত্তৰ কমলাবাৰী মেইন নামঘৰ ভাগি ইয়াতে আপুনি ধূপ চাকি ধূপ ধূনা জ্বলাব পাৰিব চাকি জ্বলাবলৈ বা ধূপ জ্বলাবলৈ ধুনীয়াকৈ ষ্টেণ্ড দি থোৱা আছে আৰু ভিতৰত গৈ আপুনি নামঘৰৰ ভিতৰত গৈ আপুনি আশীৰ্বাদ ল'ব পাৰিব আমাৰ ভকতসকল বহিয়ে থাকে তাৰ উপৰি এটা কথা মন কৰিবলগীয়া কথা ইয়াৰ ষ্ট্ৰাকচাৰটো অলপ ধুনীয়া এই নামঘৰ ভাগি ওখ ওখ খুঁটা আৰু আপোনাৰ চাৰিওপিনে কিন্তু বহুত ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এই নামঘৰ ভাগি ৰখা হৈছে নামঘৰ ভাগি চাৰিওপিনে আমাৰ ভকতসকল থাকিবলৈ বৰ ধুনীয়া সুব্যৱস্থা কৰি থোৱাৰ উপৰিও বহুত ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতাই কিন্তু এই নামঘৰ ভাগি ৰখা হৈছে আৰু বাউণ্ডাৰীটোতো কোনো মই একো জাবৰ জোথৰ দেখা নাই বহুত ধুনীয়াকৈ ৰখা হৈছে ভিডিঅ'টো আজি মই দীঘলীয়া নকৰি ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি ইয়ালৈ অহা নাই এবাৰ আহি চাব বহুতেই ধুনীয়া বহুত পৰিষ্কাৰ কৰি ৰখা হৈছে এবাৰ চাই যাবহিচোন আকৌ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব আৰু কৰোণাৰ কাৰণে প্ৰিকশ্যনছ ল'ব নাপাহৰিব যিবোৰ সাৱধানতা ল'ব লাগে সেইবোৰ একদম ধুনীয়াকৈ ল'ব টেনশ্যন নল'ব